যদি আপোনালোকৰ আয়ুষ্মান কাৰ্ডখন হেৰাইছে বা আপোনালোকৰ বৰ্তমান লগত নাই আৰু আপোনাৰ প্ৰয়োজন হৈছে তো কেনেকৈ আপোনালোকে আয়ুষ্মান কাৰ্ডখন লাভ কৰিব চাওক আপোনালোকে ঘৰতে বহি সহজে মোৰ নিজৰ মোবাইলৰ সহায়তে ডাউনলোড কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিছোঁ ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত টাইপ কৰিব আপোনালোকে বেনিফিচিয়াৰী nhsa.gov.in বুলি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ওচৰত এটা ৱেবছাইট খোল খাই আহিব তো এই ৱেবছাইটটো এনে ধৰণৰ খোল খাই আহিছে পেজটো দেখিছে নহয় এতিয়া আপোনালোকে দুটা অপচনত লগইন কৰিব পাৰিব এটা হৈছে বেনিফিচিয়াৰী এটা হৈছে অপাৰেটৰ যেহেতু আমি অপাৰেটৰ নহয় তো সেয়ে আমি বেনিফিচিয়াৰীটো ৰেডি কৰিম তো এই কেপচাটো ফিল আপ কৰিব তাৰপিছত ইয়াতে এটা মোবাইল নম্বৰ দিব তাৰপিছত আপোনালোকে লগইন কৰিব পাৰিব তো এতিয়া চাওক মই এই কেপচাটো ফিল আপ কৰি দেখুৱাইছোঁ আপোনালোকৰ লাইভ দেখুৱাম ইয়াত এই ভিডিঅ'টোত এতিয়া মই ইয়াতে মোবাইল নম্বৰটো টাইপ কৰি দিছোঁ তো মোবাইল নম্বৰ টাইপ কৰি দিয়াৰ পিছতে ভেৰিফাই অপচন আছে সাইডত এই ভেৰিফাই অপচনটোত ক্লিক কৰি দিব মই ভেৰিফাই অপচনটোত ক্লিক কৰি দিম তো ভেৰিফাই অপচনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক গ্ৰীণ টিক আহিছে আৰু মোৰ এই মোবাইল নম্বৰটোত অ'টিপি আহিছে এটা নেশ্যনেল হেল্থ অথৰিটিৰ পৰা অ'টিপি এটা আহিছে সেই অ'টিপিটো এতিয়া আপোনালোকে এই টাইপ হিয়াৰ অপচনটোত ক্লিক কৰিব লাগিব অ'টিপি টাইপ হিয়াৰটোত তো তাৰপিছতে আপোনালোকে ইয়াত পুনৰ এটা কেপচা পাব তলত এই কেপচাটো যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি ল'ব ফিল আপ কৰাৰ পিছতে আপোনালোকৰ এই পেজটোত লগইন কৰিব লাগিব লগইন অপচনটোত ক্লিক কৰি দিয়ক এতিয়া আপোনালোকে এই পেজটোত লগইন হৈ আহিব পাৰিব তো দেখিছে নহয় এনেধৰণে লগইন হ'ল এতিয়া চাওক এতিয়া স্কিমটো আহিছে তো pmjay সেইটোৱে থাকিব দিব আপোনালোকে চাওক ইয়াতে দেখিছে নহয় pmjay এইটোৱে থাকিব দিব তাৰপিছত ইয়াতে ষ্টেটটো আপোনালোকৰ চিলেক্ট কৰিব অৰ্থাৎ আমাৰ যিহেতু ৰাজ্যখন চিলেক্ট কৰিব লাগিব আমি যেহেতু অসম সিলেক্ট কৰিলোঁ তাৰপিছতে সাব স্কিমটোত আপোনালোকে pmjay শেষৰটোৱে কৰি ল'ব সিলেক্ট কৰি ল'ব তাৰপিছতে ইয়াতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব নিজৰ জিলাখনৰ নাম মই যেহেতু ইয়াতে মোৰ ধেমাজি জিলাৰ মই হয় সেয়েহে মই ধেমাজি জিলাটো মই ইয়াতে সিলেক্ট কৰিছোঁ তাৰপিছতে সিলেক্ট অপচনটোত ক্লিক কৰি দিলোঁ ধেমাজি সিলেক্ট কৰাৰ পিছতে ইয়াতে চাওক সাৰ্চ বাই অপচনটোত সিলেক্ট কৰিব তাৰপিছতে ইয়াতে ফেমিলি আইডিটোত সিলেক্ট কৰি দিব আৰু এতিয়া চাওক ফেমিলি আইডি বিচাৰিছে ইয়াতে আপোনালোকৰ যিটো নেকি ৰেচন কাৰ্ডৰ নম্বৰ সেইটো টাইপ কৰি দিব সেইটোৱে হৈছে ফেমিলি আইডি তো এইটো টাইপ কৰি দিলোঁ মই যেহেতু মোৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে টাইপ কৰি দিছোঁ আপোনালোকক কৈছোঁ মই পুৰা লাইভ দেখুৱাই আছোঁ আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো চাই থাকক এতিয়া এই কেপচাটো ফিল আপ কৰিব ইয়াতে কেপচাটো ফিল আপ কৰাৰ লগে লগে এইটো সাইডত এটা সাৰ্চ অপচন আহিছে তো এই সাৰ্চ অপচনটোত আপোনালোকে ক্লিক কৰি দিয়ক ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব চাওক ইয়াতে আপোনালোকৰ যিসকল ব্যক্তিৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেখেতসকলৰ ইয়াতে সম্পূৰ্ণ লিষ্টখন শ্ব' কৰিব নাম সহকাৰে তো আধাৰ কাৰ্ড নম্বৰটো শ্ব' কৰিব তো তাৰপিছত ইয়াতে সাইডত দেখা পাইছে কোনসকল ব্যক্তিয়ে ইয়াতে আয়ুষ্মান কাৰ্ড বনোৱা হৈছে আৰু কোনসকলৰ হোৱা নাই যিসকলৰ হোৱা নাই তেখেতসকলৰ এইটো বেলেগ এটা অপচন আছে আৰু যিসকলৰ হৈছে তেখেতসকলৰ ডাউনলোড অপচন ফুল আছে তো এতিয়া যেহেতু আমি ডাউনলোড কৰিম কাৰ্ড নহয় জানো তাৰ কাৰণে এই ডাউনলোড অপচনটোত ক্লিক কৰি দিব আপুনি যাৰ নামত ডাউনলোড কৰিব খোজে তাৰ নামত ক্লিক কৰি দিব আৰু এতিয়া সেই মানুহজনৰ আধাৰ কাৰ্ডৰ 4টা সংখ্যাটো দেখা পাব শেষৰ তো এইটো ভেৰিফাই কৰি ল'ব যদিহে হয় তাৰপিছত ইয়াতে ভেৰিফাই অপচনটোত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকৰ ইয়াতে এনেকুৱা কনসেন্ট এটা আহিছে এইটো আপোনালোকে পাৰমিশন দিব লাগিব এলাউ কৰিব লাগিব ইয়েস কৰি দিব ইয়েস কৰি এলাউ কৰি দিব এলাউ কৰাৰ লগে লগে সব দেখিছে নহয় আপোনালোকে ইয়াতে দুটা ওটিপি আছে এটা হৈছে বেনিফিচিয়াৰী আধাৰ ওটিপি আৰু এটা হৈছে বেনিফিচিয়াৰী মোবাইল ওটিপি দুটাও আপোনালোকে সেম যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি দিব মই ইয়াতে প্ৰথমতে আধাৰ ওটিপিটো ফিল আপ কৰি দিছোঁ ইয়াতে বেনিফিচিয়াৰী আধাৰ ওটিপি তাৰপিছত আৰু এটা আহিছে বেনিফিচিয়াৰী মোবাইল ওটিপি তো সেইটো ফিল আপ কৰি দিম ইয়াতে তাৰপিছত এতিয়া অটোমেটিক চাওক ইয়াতে লোডিং হৈ গৈছে আৰু লোডিং হোৱাৰ পিছতে ইয়াতে চাওক এটা অপচন আহিলে অথেন্টিকেটেড তো এই অপচনটোত আপোনালোকে এটা ক্লিক কৰি দিয়ক ইয়াতে ক্লিক কৰাৰ লগে লগে পুনৰ আপোনালোকৰ ওচৰত পেজটো খোল খাই আহিব এতিয়া চাওক এই অপচনটোত আহিছে যিসকলৰ অলৰেডি আয়ুষ্মান কাৰ্ড বনোৱা আছে তেখেতসকলৰ ফটো শ্ব' কৰিছে ইয়াতে দেখিছে নহয় তো এতিয়া আপুনি কোনজন ব্যক্তিৰ ডাউনলোড কৰিব বিচাৰিছে তেখেতৰ ইয়াতে বক্স আছে সৰু সৰু দেখিছে নহয় তাত আপোনালোকে টিক কৰি দিব যিজনৰ আপোনালোকক দৰকাৰ হৈছে ডাউনলোড কৰিবৰ কাৰণে তো তেখেতৰ নামত টিক কৰি দিব বক্সটোত তাৰপিছত তলত চাওক ইয়াতে অপচন আহিছে তিনিটা অপচন আছে আপোনালোকে কোনটো ৰেডি কৰিব বিচাৰে আমি যেহেতু আধাৰ ওটিপি ৰেডি কৰিম তো ইয়াতে আধাৰ ওটিপি অপচনটোত সিলেক্ট কৰিলোঁ ভেৰিফাই অপচনটোত ক্লিক কৰি দিম এতিয়া এই কনসেন্টটো পুনৰ এলাউ কৰিব লাগিব এলাউ কৰি দিলোঁ এতিয়া চাওক পুনৰ ওটিপি আহিব আমাৰ ওচৰত দুটা এটা হৈছে আধাৰ ওটিপি আৰু এটা হৈছে মোবাইল ওটিপি তো দুটাও যেনেধৰণে প্ৰথমতে ফিল আপ কৰিছিলে তেনেধৰণে কৰি ল'ব তাৰপিছতে ইয়াত কৰাৰ লগে লগে আপোনালোকৰ ওচৰত পুনৰ অটোমেটিক লোডিং হৈ যাব দেখিছে নহয় এতিয়া অটোমেটিক লোডিং হৈছে আৰু লোডিং হোৱাৰ পিছতে ইয়াতে চাওক কাৰ্ডখন শ্ব' কৰিছে ইয়াতে তো এতিয়া এই কাৰ্ডখন আপোনালোকে সাইডত এটা অপচন পাব ডাউনলোড
এই ডাউনলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়ক আৰু যেতিয়া ইয়াত ক্লিক কৰিব তেতিয়া ডাউনলোড হৈ যাব আপোনাৰ কাৰ্ডখন তো দেখিছে নহয় ইয়াতে আয়ুষ্মান কাৰ্ড হেজ বিন ডাউনলোডেড সাকসেসফুলি দেখুৱাইছে এতিয়া আপুনি কোনটো ফাইলত ডাউনলোড কৰিব বিচাৰে সেই ফাইলটো ইয়াতে চইচ কৰি ল'ব অৰ্থাৎ সিলেক্ট কৰি ল'ব তাৰপিছত সেইটো ফাইলত আপোনালোকৰ কাৰ্ডখন ডাউনলোড হৈ যাব তো মই ইয়াতে দেখুৱালো আপোনালোকক এতিয়া চাওক আপোনালোকে ফাইলটো ওপেন কৰাৰ লগে লগে এনেকৈ কাৰ্ডখন দেখা পাইছে আৰু এই কাৰ্ডখন আপোনালোকে প্ৰিণ্ট মেচিনৰ সহায়ত প্ৰিণ্ট কৰি উলিয়াই লৈ আপোনালোকে বনাই ল'ব পাৰিব ভালদৰে লেমিনেশ্যন কৰি তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পালে কেনেকৈ মোবাইল ফোনৰ সহায়তে ঘৰতে বহি আপোনালোকে আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰি নহয় জানো তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পালে নহয় জানো যদিহে ভাল পালে লাইক কৰিব চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম জয় আই অসম